প্ৰায় সকলো হিন্দু লোকৰ ঘৰতে হনুমান চালিচা থকা দেখা যায়। বহু সংখ্যক হিন্দু লোকে সদায় হনুমান চালিচা পাঠো কৰে। কিন্তু এই হনুমান চালিচা কোনে ৰচনা কৰিছিল এই বিষয়ে আপুনি বাৰু জানেনে? পৱন পুত্ৰ হনুমান, যাক শ্ৰীৰামৰ সকলোতকৈ ডাঙৰ ভক্ত বুলি জনা যায়, তেওঁৰ বিষয়েতো আপোনালোক সকলোৱেই জানে আৰু তেওঁৰ সৈতে জড়িত হনুমান চালিচাৰ বিষয়েও জানে। এনেকুৱা মান্যতা আছে যে হনুমান চালিচাত এক বৈদিক শক্তি আছে। কিন্তু আপুনি বাৰু জানেনে এই হনুমান চালিচা কাৰ দ্বাৰা, কিয় আৰু কেতিয়া ৰচনা কৰা হৈছিল? বন্ধু বান্ধৱীসকল, ধৰ্মৰ জ্ঞানৰ সৈতে জড়িত কাহিনীসমূহ জানিবৰ বাবে আমাৰ জ্ঞান সাগৰ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ ফেচবুক পেজখনত লাইক কৰি ফ'ল' কৰিব। আজি আপোনালোকক জনাব বিচাৰিছোঁ হনুমান চালিচাৰ বিষয়ে। হনুমান চালিচা কাৰ দ্বাৰা ৰচিত আৰু কেতিয়া ৰচনা কৰা হৈছিল সেই বিষয়ে। আমাৰ অধিকতম লোকে এইটোৱে জানে যে হনুমান চালিচা ৰামায়ণৰ সময়তে ৰচিত বা আমাৰ শাস্ত্ৰসমূহতে লিখা আছে। কিন্তু আপোনালোকক আজি জনাব বিচাৰিছোঁ যে হনুমান চালিচা কবি তুলসীদাসৰ দ্বাৰা ৰচিত। হনুমান চালিচাৰ ৰচনা কেনেকৈ হৈছিল সেই বিষয়ে এটা বহুত ৰোমাঞ্চকৰ কাহিনী আছে। তেতিয়াহ'লে জানো আহক হনুমান চালিচাৰ ৰচনাৰ আঁৰৰ ৰহস্য। হনুমান চালিচাই এনেকুৱা এখন পুস্তিকা, যিখন পুস্তিকা পৃথিৱীত সবাতোতকৈ বেছিকৈ পঢ়া যোৱা পুস্তিকা বুলি জনা যায়। হনুমান চালিচাৰ প্ৰথম 10 শাৰীত পৱন পুত্ৰ হনুমানৰ শক্তি আৰু জ্ঞানৰ বিষয়ে আছে। 11ৰ পৰা 20 শাৰীত তেওঁৰ ভগৱান শ্ৰীৰামৰ বিষয়ে বৰ্ণনা আছে। তাৰে ভিতৰত 11ৰ পৰা 15 শাৰীত ভগৱান শ্ৰীৰামৰ ভায়েক লক্ষ্মণৰ বিষয়ে আছে আৰু শেষৰ ফালৰ শাৰীত কবি শ্ৰী তুলসীদাসে পৱন পুত্ৰ হনুমানৰ কৃপাৰ বিষয়ে বৰ্ণনা কৰিছে। এবাৰ কবি তুলসীদাস এখন গাঁৱেৰে গৈ আছিল। সেই সময়ত কবি তুলসীদাস এজন ডাঙৰ বিদ্যাৱান হিচাপে জনাজাত আছিল। তেনেতে এগৰাকী মহিলাই কান্দি কান্দি আহি তেওঁ ভৰিত পৰিলেহি। কবি তুলসীদাসে ভাবিলে মহিলাগৰাকীয়ে কান্দি আছে যেতিয়া কিবা সংকটত পৰিব পাৰে। সেই ভাবি কবি তুলসীদাসে মহিলাগৰাকীক আশীৰ্বাদ দি ক'লে, সদায় সুখী হোৱা। এগৰাকী মহিলাৰ বাবে সদায় সুখী হোৱা বুলি দিয়া আশীৰ্বাদ কিমান ডাঙৰ বৰদান হ'ব পাৰে। কিন্তু মহিলাগৰাকীয়ে সেই আশীৰ্বাদ পোৱাৰ পিছত বেছিহে কান্দিবলৈ আৰম্ভ কৰিলে আৰু কান্দি কান্দি ক'লে যে মোৰ স্বামীৰ ইতিমধ্যেই মৃত্যু হৈছে। স্বামীৰ মৃত্যুৰ পাছত মই কেনেকৈ সুখী হ'ব পাৰিম? মোৰ স্বামীৰ মৃতদেহ বাহিৰত শুৱাই থোৱা হৈছে। মানুহবিলাকো গোট খাইছে তেওঁক শ্মশানলৈ নিয়াৰ বাবে। মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হৈছিল। সেয়েহে কবি তুলসীদাস সেইফালেদি গৈ থকা বুলি গম পাই মহিলাগৰাকী কান্দি কান্দি তেওঁৰ চৰণলৈ আহিছিল। কিন্তু এতিয়াতো তুলসীদাস পাক চক্ৰত সোমাই পৰিল। ইফালে মহিলাগৰাকীক সুখী হোৱাৰ আশীৰ্বাদ দিলে আৰু আনফালে মহিলাগৰাকীৰ স্বামীৰ ইতিমধ্যেই মৃত্যু হ'ল। কবি তুলসীদাসে ভগৱানক চিন্তি ক'লে, কি লীলা এইবোৰ আপোনাৰ? আজি মোৰ মুখৰ পৰা যি বাণী ওলাল সেয়াতো মোৰ বাণী নহয়। মই যেতিয়াই যি বাণী কওঁ সেয়া সকলোতো আপোনাৰেই বাণী। চাগৈ আপুনিয়ে মোৰ দ্বাৰা এই কথাখিনি মহিলাগৰাকীৰ আগত কোৱাইছে। তেতিয়াহ'লে এই বাণী আপুনি মিথ্যা হ'ব দিব নোৱাৰে। যদি এজন ভক্তৰ আশীৰ্বাদ মিথ্যা যায় তেতিয়া কিন্তু মানুহৰ ভগৱানৰ প্ৰতি যি বিশ্বাস সেই বিশ্বাসৰ ওপৰতে সন্দেহ হ'বলৈ ধৰিব। তাৰপিছত কবি তুলসীদাসে মহিলাগৰাকীক ক'লে, তুমি চিন্তা নকৰিবা, তুমি বহা। আৰু তাত উপস্থিত থকা সকলো মানুহকে ক'লে, আপোনালোকেও সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে ৰামৰ নাম জপ কৰক। আৰু সকলোৱে সেইমতেই কৰিলে। ৰাম নামৰ জপ আৰম্ভ কৰোঁতেই মহিলাগৰাকীৰ মৃত স্বামীয়ে পুনৰ প্ৰাণ পাই উঠিল। এই কথা বতাহৰ দৰে চাৰিওফালেই বিয়পি পৰিল আৰু বাদশ্বাহ আকবৰৰ কাণত পৰিলগৈ। যেতিয়া বাদশ্বাহ আকবৰে এই সকলোবোৰ কথা গম পালে তেতিয়া বাদশ্বাহ আকবৰে কবি তুলসীদাসক তেওঁ ৰাজমহললৈ মাতি আনিলে আৰু ভৰা সভাত তেওঁক কিবা এটা
চমৎকাৰ কৰি দেখুৱাব ক'লে। এই কথা শুনি কবি তুলসীদাসে আকবৰক কোনো ভয় নোহোৱাকৈ ক'লে যে মই কোনো চমৎকাৰী বাবা নহয়, মাথো শ্ৰীৰামৰ ভক্তহে। ইমান শুনাতেই বাদশ্বাহ আকবৰৰ খং উঠিল আৰু চিপাহীক কৈ তুলসীদাসক কাৰাগাৰত বন্দী কৰালে। কবি তুলসীদাসেও কোনো প্ৰতিক্ৰিয়া নকৰি কেৱল ৰাম নামৰ জপ কৰি কাৰাগাৰলৈ সোমাল। কাৰাগাৰত থকা সময়ত ভগৱানৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি হনুমান চালিচাৰ ৰচনা কৰিলে আৰু নিৰন্তৰ 40 দিনলৈ পাঠ কৰিলে। 40 নম্বৰৰ দিনা এক চমৎকাৰ হ'ল। হাজাৰ হাজাৰ বান্দৰে আকবৰৰ ৰাজ্যত আক্ৰমণ কৰিলে। হঠাৎ হোৱা বান্দৰৰ এই আক্ৰমণৰ বাবে সকলো আচৰিত হ'ল। আকবৰ এজন জ্ঞানী ৰজা আছিল, সেয়েহে এই আক্ৰমণৰ কাৰণ বুজিবলৈ অকণমানো সময় নালাগিল। আকবৰে তেতিয়াই ভগৱানৰ ভক্তিৰ মহিমা বুজি পালে আৰু সেই সময়তে কবি তুলসীদাসক ক্ষমা খুজিলে আৰু কাৰাগাৰৰ পৰা সন্মান সহকাৰে মুকলি কৰি দিলে। সেই দিন ধৰি আকবৰে কবি তুলসীদাসৰ লগত মিত্ৰতা কৰিলে আৰু তেতিয়াৰ পৰাই হনুমান চালিচাৰ প্ৰচলন হ'ল। এনেদৰেই কবি তুলসীদাসে কোনো ব্যক্তিক কঠিন সময় পাৰ কৰিবলৈ হনুমান চালিচাৰ ৰূপত এটা এনেকুৱা ৰাস্তা দিলে যিটো ৰাস্তাত গৈ আমি যিকোনো লক্ষ্যত উপনীত হ'ব পাৰোঁ। আপোনাৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে আৰু আপুনি যদি এনেধৰণৰ ভিডিঅ'সমূহ চাব বিচাৰে, আমাৰ এই জ্ঞান সাগৰ অসম ইউটিউব চেনেলটোতে উপলব্ধ আছে। আৰু যদি ধৰ্মৰ জ্ঞানৰ সৈতে জড়িত এনে কাহিনীসমূহৰ বিষয়ে জানিবলৈ বিচাৰে আৰু যদি আমাৰ জ্ঞান সাগৰ অসম ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক এনেধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ বহুতো উৎসাহিত কৰে। আৰু যদি ভিডিঅ'টোৰ প্ৰতি কিবা পৰামৰ্শ বা অভিযোগ থাকে আমাক কমেণ্ট কৰি জনাব। ভিডিঅ'সমূহ চাই ভাল লাগিলে লাইক কৰি সকলোৰে মাজত শ্বেয়াৰ কৰিব, যাতে সকলোৱে আমাৰ ভিডিঅ'টো উপভোগ কৰিব পাৰে। লগতে আমাৰ ফেচবুক পেজখনত লাইক কৰি ফ'ল' কৰিব। ধন্যবাদ।